নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি প্ৰথম এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। আজি এটা নতুন জেগা এটা দেখাম আপোনালোকক। বলক এতিয়া যাওঁ। মানে কি বহুত এটা ধুনীয়া জেগা আৰু মানে ৰিজৰ্টৰ নিচিনা এখন বনাই আছে। তেনেহ'লে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মেপত চাই লৈছোঁ, চিন্তা নাই। আমাৰ উৰিয়া গাঁৱৰ পৰা 12 কিলোমিটাৰ হয়। বলক এতিয়া গৈ থাকোঁ, সোনকালে পাই যামগৈ। এতিয়া গৈ থাকোঁ, বলক যাওঁ। আমি পঢ়ি যোৱা স্কুলখন নামটো হ'ল ব্ৰহ্মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আগৰ দিনবোৰলৈ মনত পৰি যায় স্কুলখন দেখিলেই। এতিয়া কি হ'ব আৰু উপায় নাই ন, পঢ়ি শেষ হ'লেই। আমি পাইছোঁহি আৰু ইয়াতে গেটেদি সোমাইছোঁ। আপোনালোকক এতিয়া দেখুৱাম। বহুত ধুনীয়া এয়া বাগান, চাওক। বাগানৰ মাজত ৰিজৰ্টখন আপোনালোকক দেখুৱাম। ইহঁতে ইয়াত খেলিবলৈ আহিছে। এতিয়া এফালে যাম। এয়া চাওক, খেতি কি সুন্দৰ। ইয়াত ভাল খেতি হয়, সাৰুৱা মাটি। ঘৰবিলাক চাওক কি ধুনীয়াকৈ বনাই দিছে। আপোনালোকক এতিয়া দেখুৱাই গৈ থাকিম, চাই থাকক। লকডাউন খুলিলেই আপোনালোক আহিব পাৰিব। লকডাউনৰ কাৰণে এখন অপেনিং কৰিব পৰা নাই। আৰু এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। এটা লাইক দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ পাব। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। এয়া মানুহ বহিবলৈ বনাই দিছে। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ, চাওক। এইটো চাওক, ঘৰটো চাওক। ষ্টেপ দি দিছে ওপৰলৈ উঠিবলৈ। আৰু দলংখন চাওক, পানীৰ ওপৰত কেনেকৈ ইমান কষ্ট কৰি বনাইছে। কি বনাই দিছে, ৱাও। আৰু এইটো ঘৰ চাওক, এইটো পানীৰ ওপৰতে বনাইছে। মই তাতে থিয় হৈ আছোঁ। মই ইয়াৰ পৰাই দলংখন দেখাই আছোঁ আপোনালোকক। এইটো আমাৰ গোবিন একদম পূৰা জ্বলি আছে। আৰু দুটামান পূৰা ওপৰত। এতিয়া মই উঠিম ওপৰত। দুটামান ওপৰত আছে চাওক, এইকেইটা। নিতুল ক'ত? নিতুল
অঁ এতিয়া মই উঠিম। এই নোৱাৰিবি উঠিব এতিয়া মই উঠিম। এই পিঠা নপৰিলে বেয়া বেকা হৈ যায় খুলি ল'ব লাগিব ন। নামিবলৈ মোৰ ভয় লাগিছে। এইটো কি ঘৰ বুলি কয়? উঠি গলো চাই থাকক আজি কি হয় ঠিক নাই আৰু। ফাইনেলি পাই গলো মজা। তই আহিবি নে? কেনেকে যাম মই? ফটোখন হ'ল আপোনাৰ এই ঘৰটোৰ ওপৰত যে উঠিছিলোঁ তাৰ ভিতৰত উঠা ফটো হয়। শুনিছোঁ আমি নাওখনত উঠিম গৈ নাই যা নাম ক'ত গলি? কিয় নাৱত উঠিবি? কিয় পৰ বুলি? যা চলাই দে এইটো গৈ পেলাই বোলে আহিব নোৱাৰা হ'ল। নহয় এতিয়া যে নচলে পানী সিঁচি দিলে না। মাছ আছে নে ভেকুলী? নিতুল পৰিব এতিয়া আৰু বেছি সময় নাই। সময় হৈছে খন্তেক সময়ৰ পিছতে আপোনালোকে এটা ধুনীয়া দৃশ্য দেখিবলৈ পাব। খন্তেক সময়ৰ পিছতে আপোনালোকে ধুনীয়া দৃশ্য এটা দেখিবলৈ পাব। নিতুল হয়তো পানীৰ তলত গুচি যাব পাৰে। নাযাওঁ বন্ধুসকল, নাযাওঁ, চিন্তা কৰিব নালাগে। এয়া গৈছে এইটো পেন চেজ অকণ দেৰিকে মোবাইলটো নাপায় আৰু এইটো খন্তেক সময়ৰ পিছতে পানী তলত পাব। মোবাইলটো ক'ত থলি? নাযায় এখন নাযায়। যোৱা আগুৱাই যোৱা অলপ। এই ইডাল পেলাই দিলে বকিব আৰু। এইটো লৈ আহিবি। নাযায় সেইটো পানী নাই না। তই নামিলো অলপ ঠেলি ল। দলংখন ধুনীয়া একদম। নামিলো অলপ ঠেলি ল। আপোনালোকক এতিয়া দলংখন দেখাম। চাওক দেখাই আছো কিমান ধুনীয়াকে বনাইছে। কষ্ট কৰিছে বহুত, পানীৰ ওপৰত চাওক কিমান বাঁহ দি বনাইছে। বাঁহবিলাকত ৰং দি দিছে, ভাল লাগিছে। ফুলখিনি টাবত ৰুইছে, বাঁহৰ ওপৰতো ৰুইছে। আৰু আপোনালোকক দেখাই আছোঁ বস্তুবিলাক, আপোনালোকে চাই থাকক ভালদৰে। এয়া দলঙৰ ওপৰত উঠিছোঁ, আপোনালোকক দেখাই আছোঁ। এয়া চাওক ফুল, ইয়াতে ফুল ৰুৱাইছে, কি ধুনীয়া। বহুত ধুনীয়া এটা মানে পৰিৱেশ ইয়াতে সজাই তুলিছে। আপোনালোক আহিব, ইয়াতে বহিবলৈ দিছে। চাওক এয়া কিমান ধুনীয়া এটা পৰিৱেশ। এই ঘৰটো চাওক কিমান ধুনীয়াকৈ সজাইছে। ইয়াতে একদম ধুনীয়াকৈ আপোনালোক আহিলে বহিব পাৰিব। একদম পানীৰ ওপৰত, একদম দলঙৰ ওপৰত ধুনীয়াকৈ ঘৰ এটা বনাই দিছে। বহিবলৈ জেগা দিছে, একদম ধুনীয়াকৈ বহিব পাৰিব, একদম বিন্দাছ। লাভাৰবিলাক লৈ আহিব, একদম বিন্দাছকৈ বহিব পাৰিব দেই। আপোনালোকে আহিব এইখন পাৰ্কত, বহুত ভাল লাগে, আশা ৰাখিলোঁ। এয়া দলঙৰ ওপৰত ঘৰটো যে বনাই দিছে, তাতো ফুল ৰুই দিছে টাবত, ভাল লাগিছে।
এভৰিৱান, আপোনালোক আহিব ইয়াতে। কি ধুনীয়া এটা জেগা মানে বনাই আছে, হোৱাগৈ নাই, হ'লেহি ভাল হ'ব। আপোনাৰ পাহাৰৰ ওচৰতে আৰু বঢ়িয়া জেগা। এইখন বনাই থকা জেগাটো হ'ল ব্ৰহ্মপুৰৰ বৰবাৰীৰ হাতীখুলি বুলি গাঁও এখন আছে। সেই গাঁৱতে বাগানৰ কাষতে আৰু হাবি গাঁও বুলি কয়। চাওক এইটো ঘৰ, কি ধুনীয়া। ইয়াতে বহি কৰি ল'ব পাৰিব, একদম ফটো বঢ়িয়া হয়, ফটো উঠিব পাৰিব। এইটো চাওক পানী কিমান ধুনীয়াকৈ গৈ আছে, কিমান ধুনীয়াকৈ বনাই দিছে। চাওক এইটো পুখুৰীৰ পৰা এইটো পুখুৰীলৈ পানী আহি আছে কিমান ধুনীয়াকৈ। বন্ধুসকল, এইটো এটা ঘৰ চাওক। এই ঘৰটোত মানে মানুহ আহি কৰি বহি কৰি মানে ফটো চটো উঠিব পাৰিব। সুন্দৰ ৰং চং দি দিছে, ঘৰটো মজা লাগিছে। বাকী আৰু কি ক'মনো, এতিয়া ঘৰলৈ যাবই হৈ গ'ল। আপোনালোকক ইমানখিনি দেখালোঁ, এতিয়া ঘৰলৈ যাবই হৈ গ'ল। আপোনালোক ইয়াতে আহিব। বন্ধুসকল, এইটো মানে ৰিজৰ্টখন আপোনাৰ লকডাউনৰ কাৰণে আপোনাৰ অ'পেনিং কৰিব পৰা নাই, আৰু নামটো ৰাখিব এইখনৰ হৈ গ'ল চিমাং। চিমাং নামেৰে এখন খোল। দৰ্জা খোলা ষ্টাইলটো মানে বেলেগ। পাও নাইচ। আহিব আপোনালোকো। ৰিজৰ্টখনৰ নাম হৈছে চিমাং ৰিজৰ্ট। আৰু এটা ঘৰ দেখাই আছোঁ আপোনালোকক। সেইটো মই এয়া উঠি আহি আছোঁ, কিন্তু ঘৰটো ভিতৰত তলা মৰা আছে। এইটো গছ এজোপা হেৰিত বনোৱা হৈছে, কিন্তু কি কৰিব, এয়া চাওক তলা। ৱাও, ইমান ধুনীয়া এইটো বনাইছে। চাওক এইটো কি, এটা বাথৰুম, লেট্ৰিন বাথৰুম ইমান সুন্দৰকৈ বনাইছে। চাওক গছজোপা চাওক কি ধুনীয়া দেখাই আছোঁ। আম গছ, গছখিনি চাওক সুন্দৰকৈ আছে, আম গছ এইখিনি। এইটো হৈ গ'ল বাগানৰ মাজত পুখুৰী, মানে ঘৰকেইটা যে বনাই যে দিছে, ঘৰকেইটাৰ পিছ চাইডে আছে। আৰু সেই ঘৰটো চাওক, আপোনালোক আহিলে তাত উঠিব পাৰিব। ময়ো উঠিছোঁ, ভাল লাগিলে উঠি। দলংখন চাওক ৰে, কি এটা মনোমোহা দৃশ্য আছে। ঐ ৰিতুল নাম, পঢ়িবলৈ বেছি সময় নাই। মনোজ জ্বলিছে। ঘৰ চাওক কি ধুনীয়া। সিহঁতে এৰি পেলাই মোক ক'লগৈ যাওঁ 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 যাওঁ, ময়ো যাওঁ আৰু। আমাৰ এতিয়া ইয়াতে ঘূৰি হৈ গ'ল, এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া যাওঁগৈ আৰু কিবা কিবি এটা খাওঁগৈ, খাই কৰি বিদায় দিওঁ আৰু ন, আৰু একো নকওঁ আৰু। হ'ব দিয়া। চাওক নাৰী, বাগানৰ মাজত কি ধুনীয়াকৈ বনাইছে, সুন্দৰ এটা পৰিৱেশ, চবফালে একদম সেউজীয়া। এতিয়া যাওঁ আৰু ঘৰত। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ আপোনালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।